ডিম্পিবাই বনোৱা পিঠা হেল্ল' এভৰিবডি আপোনালোকে ভাবিছে চাগে বন্দিতা আজি ক'ৰ পৰা টপকিলে হঠাৎ একো নাই বাৰু বহুত দিন ব্লগ দিয়া হোৱা নাই আৰু ভাবিলোঁ আজি দি দিওঁ আজি প্ৰায় এমাহেই মই ইয়াত তামোলপুৰত আছোঁ ঘৰত নাই অলপ কিবা কিবি কামত বিজি হৈ আছোঁ আৰু যিহেতু বিহু আহিল আৰু বিহু বুলি এইকেইদিন আখৰা কৰি আছোঁ মাজে মাজে শ্বুটিঙো চলি আছে এনেকেই আৰু দিনবিলাক পাৰ হৈ আছে ভাবিলোঁ আজি আপোনালোকক মই দিনটোত কি কি কৰোঁ আপোনালোকক দেখুৱাম মানে এইবিলাক আৰু আখৰা চাখৰা এইবিলাক আৰু সকলো দেখুৱাম খাই দিম দিবা এনেকুৱাকৈ নাপায় দেই বিহুৰ বতৰ কিবা এটা কৈ দিয়া আৰু বিহু আহিছে নহয় কি বেয়া কেলে চেনাই নাই নেকি ক'ত গৈছে হা এইজনী আমাৰ লছ ফচি পায় এনেকৈ সাৰি থাকে খালি চাৰোঁতৰ ৰাতিপুৱা এতিয়া 9টাহে বাজিল ৰাতিপুৱা 6টাৰ পৰা 9টালৈকে 3বাৰ ঘৰ সাৰিলে তাই আৰু এতিয়া পূৰাপূৰি 9টা বাজিছে আৰু গা পা ধুই পূৰা আজৰি এতিয়া ওলাই মেলি কিবা অলপ খাই মই ৰিহাৰ্চেললৈ যাম আৰু আপোনালোকক দেখুৱাই থাকিম সকলোখিনি আপোনালোকে চাব আৰু আগতে কোৱাৰ নিচিনাকৈ মই আজিও কৈছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাব ৰিহাৰ্চেললৈ যোৱাৰ আগতে আপোনালোকক সকলোকে চিনাকি কৰি দিওঁ এয়া আমাৰ ডিম্পী বাহঁতৰ নতুন বোৱাৰী নমস্কাৰ প্ৰিয়ংকা বা আৰু বিহু যিহেতু কিবা এটা কৈ দিয়া বিহু আহিছে মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ আশা কৰোঁ আপোনালোকৰ ভালেই চাগে গতিকে আপোনালোকে সকলোকে আৰু বিহুৰ আগতীয়াকৈ শুভেচ্ছা থাকিল আৰু আমি যিহেতু এতিয়া বিহু আহি আছে আৰু আমি চব ব্যস্ত বৰ্তমান আমি পুৰা ৰেডি আপোনালোকে ৰেডি নে কমেণ্ট কৰি জনাব মুঠতে নহয় জানো আৰু সেয়াই আৰু এতিয়া মই আখৰলৈ যাম আৰু আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকক খাই বৈ একেবাৰে ওলাই মেলি ৰেডি এতিয়া গৈ আছোঁ দেৰি হৈছে সিহঁতে আহি ৰখি আছে বোলে গৈ লৈ আপোনালোক সকলোৰে লগত চিনাকি কৰি দিম আৰু আপোনালোকক দেখুৱাই থাকিম চাই থাকক ফাইনেলি আমি স্কুলত আহি পালোঁ এয়া মোৰ লগত আছে পুতু হাই এইফালে পল্লৱী আৰু আমাৰ এইফালে আছে দিব্যাশ্ৰী আমি এইখিনিহে আহি পালোঁ কেইজনী আহি পালোঁ 4জনী আৰু আহিবলৈ আছে বাকী গতিকে আপোনালোকক দেখুৱাই থাকিম আৰু 6জনী আহিবলৈ আছে দেখুৱাই থাকিম আপোনালোকক আমাৰ তাক চব ৰাইজ আমাৰ ৰিহাৰ্চেল ষ্টাৰ্ট নহওঁতে এইফালে আমাৰ পুতু মানে ইতিস্মিতা খোৱাত ব্যস্ত আহিয়ে খোৱাত বাকীখিনি আহি পোৱাই নাই তাই আহি খোৱাত ব্যস্ত এইফালেও লাগিছে ইহঁতেও খাইছে মই নাখাওঁ মই ভাল ছোৱালী এইফালে আমাৰ ঢুলীয়া ককাইসকল এইফালে ৰেডি হৈ আছে এক মিনিট হেল্ল' গাইজ মানে এটা মানে বহুত ইম্পৰ্টেণ্ট কথা হ'বলৈ গৈ আছে আমাৰ প্ৰিয়ংকা শৰ্মাৰ কৈ দিয়া কথাটো কি আছিলে দাদাক লৈ মই দাদাক বহুত ভাল পাওঁ দাদা লাইফত অহাৰ কাৰণে মই যে কিমান হেপী মই কেনেকৈ বুজাব সেনেকুৱাকো বুজাব আৰু মই 10টামান লাগে এনেকুৱা দাদা মই সঁচাই কৈছোঁ বহুত লাগে বহুত হেপী একদম ৰিহাৰ্চেল কৰি ঘামি জামি আমি উৎপাত ইহঁতে একো নাচা নাই কষ্ট কৰা নাই যিমানখিনি কৰিছোঁ মই কৰিছোঁ হয়নে এইবিলাক ক'লে নহ'ব নেকি এইবিলাক ক'লে কি এইবিলাক ক'লে নহ'ব কিয় এইফালে চাই পেলাই মত আছে এইবিলাক একো কৰা নাই কাহিলৈ খাব আহিছে মাত্ৰ তাই এইফালে দিব্যাশ্ৰীটো আৰু কি আৰু ক'বই নালাগে কি কৰিছোঁ মই কৰি আছোঁ আৰু ফাটি গৈছে গোটেই কি ফাটি গৈছে কেনে লাগিলে বৰ গৰম ন বটল পানী নাই কাঁহী বটল লৈ কি কৰি আছে আকৌ ভাত খাইছোঁ হেল্ল' গাইজ আমাৰ প্ৰিয়ংকাই কাইলৈ আহিছে ভাত খাবৰ কাৰণে পানী নাই বিদায় বুলি ক'বলৈ হ'লে সঁচাকৈ বহুত বেছি দুখ লাগে কাৰণ বিদায় শব্দটোৱে মানুহক বহুতখিনি বেছি কি কৰে নাজানো মই খেলি মেলি কৰে এয়া জাষ্ট মই ৰিহাৰ্চেলৰ পৰা ঘৰ আহি পালোহি মানে
বহুত ভাগৰ লাগিছে সেয়েহে শেষত মানে মই আপোনালোকক ভিডিঅ'টোত দেখুৱাব নোৱাৰিলোঁ শেষৰখিনি আৰু আহি দেখিছোঁ আমাৰ ডিম্পী সন্দিকৈ বাইদেৱে ইয়াত পিঠা বনাইছে গেলা পিঠা বনাইছে গেলা পিঠা আমাৰ ডিম্পী বাই নাজানে বনাবলৈ ন ডিম্পী বাই গেলা পিঠা বনাই আছে আৰু এয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু এইফালে আমাৰ প্ৰিয়ংকা বাই চাউল জাৰি আছে পিঠা বনাব লাগিব যে বিহু হৈছে পিঠা বনাব লাগিব আৰু আশা কৰিছোঁ হা লাও পাল্লা পিঠা আৰু আমাৰ ৰ'ব ডিম্পী বাই বনোৱা পিঠা ডিম্পী বাই বনোৱা পিঠা এয়া আপোনালোকে কমেণ্টত জনাব পিঠাখন কেনেকুৱা লাগিছে আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভালেই লাগিছে আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ যদি পিঠা খাবলৈ মন আছে পিঠা খাবলৈ আহিব বেছি বনোৱা নাই অলপ বনাইছোঁ আখান দিম আৰু বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই লাভ ইউ অল পিঠা